আমার পার্টি কমপ্লিট হৈ গ'ল আমাৰ লুঙ্গি ডান্স কমপ্লিট হৈ গ'ল খুব লুঙ্গি ডান্স চলিলে লুঙ্গি ডান্স আদায় হোৱাৰ পাছত এতিয়া আমাৰ ভাতৰ পাৰ্টি মা বহুত সিৰিয়াছ মেকআপক লৈ অলপমান আধা আছে হাফ হাফ আছে তথাপিতো এতিয়া পৰা ভয় খাই আছে হেল্ল' গুড মৰ্নিং এটা 4টা বাজিছেহে মই শুই উঠিলোঁ এতিয়া মই ৱাকিং যাম অলপমান জগিং কৰিম য়োগা কৰিম এনে ধেমালি কৰিছোঁ মই উঠোঁ মানে এতিয়া 9টাই বাজি গ'ল এইবোৰ মই সপোনহে দেখোঁ ৰাতিপুৱা 4টা বজাত উঠিম জগিং কৰিম য়োগা কৰিম কিবা কিবি এনেকুৱা কয় নহয় ডায়লগ এটা আছে নহয় ৰাতি হ'লে 7 হাল ৰাতিপুৱা হ'লে এহালো নাই চেম মোৰ এনেকুৱাই গতি হৈছে শুই উঠোঁ মানে 9টাই বাজি গ'ল চক সদায় যেনেকৈ সপোন দেখি থাকোঁ সেনেকৈ সপোন দেখি থাকি গ'লোঁ আশা কৰিছোঁ আপোনালোকে সবে ভালে কুশলে আছে আৰু আপোনালোকে ভালে কুশলে থকাটো আমি ঈশ্বৰৰ চৰণত সদায় প্ৰাৰ্থনা কৰোঁ আৰু আমিও ভালে কুশলে থাকিবলৈ আপোনালোকে অলপমান প্ৰাৰ্থনা কৰি দিব আজি ভিডিঅ'টো স্কিপ নকৰাকৈ সুন্দৰকৈ চাই যাব বুলি আশা কৰিছোঁ আৰু সুন্দৰ সুন্দৰ কমেণ্ট দিব হেতু আৰু আপোনালোকে সুন্দৰ সুন্দৰ কমেণ্ট দিও আছে হেতু কাৰণে বহুত বহুত ধন্যবাদ আৰু আজি ভিডিঅ'টোতো ভাল ভাল কমেণ্ট দিব বুলি আশা কৰিলোঁ আজি ভিডিঅ'টো সুন্দৰকৈ চাই যাব বুলি আশা কৰিলোঁ এই আছক ৰবাব টেঙা দি ষ্টাৰ্ট কৰিছে মানে হেতে ৰাস্তাটো কৰিলে ৰুটি খালে ৰাস্তা খাই সিধা ৰবাব টেঙা আৰম্ভ কৰি দিছে আৰু বেটিক বহুত লোভ লাগিছে নি ই বহুত মানে তাই মানে তাক দিছা নেকি আকৌ নিদিবা নিদিবা এনেকুৱা বস্তু নিদিবা ইমান বাবা থিয় হৈ গৈছে ইমান থিয় পাই হ'ব পাৰিছোঁ বুলি বেছি ফুটনি হৈছে নেকি বেটি অ' কলিজা গুড মৰ্ণিং কৈ দিয়া গুড মৰ্নিং ইমান লাহেকে কৈছে যে গুড মৰ্নিং টেঙা খাই বেছি পাৱাৰহে আহিব লাগে টেঙা খাই পাৱাৰ হেভ এ গুড ডে বুলি কৈ দিয়া আকৌ চবকে গড ব্লেছ ইউ অল সব শিকাব লাগিব তোমালোকক গুড মৰ্নিং অ এইফালে এজনীয়ে গাই আছে আমাৰ পুৰা চুলি তুলি টেঙা খাবলৈ পাই চুলি মেলি একদম অৱস্থাই নাই একদম বিন্দাস দি আছো দেখোন নাস্তা খাই পুৰা দবাবলৈ আৰম্ভ কৰি দিলি ন কেইবাতি খালি এবাতি খাই এদাই হ'ল অকমানে আছেগে তামাম তহঁতি টেঙা পাগল দেই তই চবকে ব্লেছিংছ দিয়াই নাই আকৌ তই চিনিয়ৰ হয় নহয় চবকে ব্লেছিং দিব লাগে গুড মৰ্নিং অল হেভ এ গুড ডে গড ব্লেছ ইউ অল গড ব্লেছ ইউ অল ঠিক আছে সকলোৱে ভালে কুশলে থাকিব দেই সকলো ভালে কুশলে থকাটোৱে কামনা আমাৰ ফালৰ পৰা এই চাওক আমি বেটিক দৰৱ খাবলৈ কি কি বুদ্ধি লগাই আছো আৰে 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 দৰৱ ভিটামিন D3 মানে দৰৱ নহয় জ্বৰ কাহৰ নহয় লা লা নহ'লে নাখায় এইবোৰ ফুচলাই নাথাকিলে লা লে লা লে লা লে লো লা লে লা লে লা লে লো লা 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 জয় কৃষ্ণ এয়া আমাৰ ঘৰত আলহীৰ পদৰ ধূলা পৰিছে আমাৰ ভকতে আৰু এতিয়া আমি লাঞ্চটো কৰি লওঁ গীতালি তুমি কৰিবা নে এতিয়া আহি যোৱা বেটি কি খাবা আচ্ছা ঠিক আছে আমি দবাই লওঁ বেয়াকে দবাই ল'ম এতিয়া এয়া বেলি ডুবিল মানে আন্ধাৰে হ'ল আন্ধাৰ হ'বলৈ হৈছে এয়া মা আৰু মই ওলাইছোঁ মাৰ কিছুমান মানে মেকআপ আইটেম আদায় হৈছে লিপষ্টিক কাজল নেল পলিচ ফাউণ্ডেশ্যন এইবোৰ কিবা কিবি পাউডাৰ চাউডাৰ মানে মেকআপ আইটেমছবোৰ মা বহুত সিৰিয়াছ মেকআপক লৈ অলপমান আধা আছে হাফ হাফ আছে তথাপিতো এতিয়া পৰা ভয় খাই আছে বল লৈ আহোঁগৈ বুলি কৈছে সেইকাৰণে মাৰ অলপমান মেকআপ বস্তু আনিবলৈ যাওঁ বলক অলপ ফুৰিও যাওঁ অলপমান ৰাস্তাটো ফুৰিম আজাও জল্দি আজাও গাড়ী নাহি হে এইফালে বেছি মুকলি সেইফালতকৈ এইফালে বেছি মুকলি এইফালে চায়ে ভাল লাগে পাৰ হ'ব পাৰিবি জানো বেছি ভাল লাগে পাৰ হ'ব পাৰিলা পাৰ হয় দে এইফালে মুকলি বেছি ইয়াত চুমনি বহাব পাৰিবি এইফালে তলত চুমনি বনাব এই তলৰ ফালে চুমনি আছে আকৌ এইফালৰ চুমনি বনাব এই কি কয় ন এই চুমনিবোৰ এৰি পলু নে কি পালে মুগা ন অঁ মুগা পলু তহঁতি বেছিকৈ জানিবি মুগা চুমনি সেইফালে দেখা নাই এই ঢাপবোৰ দেখিছ নাই গোল গোল ঢাপবোৰ ভৱিষ্যতে এইটো প্লান কৰি থৈছে এই তলৰ চাইডে ইয়াৰ পৰা ভালকৈ দেখি পোৱা নাই মোৰ কেমেৰা ইমান জুম ভাল নহয় এইবোৰ চবতো ৰাস্তাবোৰতো আগত চুমনি আছিলে ন
চুমনিবোৰ কাটিহে ৰাস্তা বনাইছে আৰু চুমনি আছে ভাল লাগিছে নাই অঁ বিৰাট ভাল লাগিছে অলপ ইয়াত নজাৰা চাই লওঁ তাৰপিছত যামগৈ ন তোৰ তাৰপিছত মেকআপ আইটেমছবোৰ আনিমগৈ চবতে মানুহবোৰে চেলফি ভিডিঅ'ই মাৰি আছে ফেষ্টিভ ছিজন যে চবে অকল ৰাস্তা কিনাৰত ৰখাই ফটোহে মাৰিছে এইয়া চাব পাৰে গোটেই ৰাস্তাটোৱে যিমানখিনি আহি আছোঁ এতিয়ালৈকে ইয়াৰ ৰাস্তা কিনাৰতে এই পাত দেখি পালোঁ এৰা পাত বুলি কয় এইটো মায়ে কিবা হেক দিব বোলে ভৰি হেক দিওঁতে বোলে কাম আহে বোলে এইটো বিষ কমাই বোলে কি মিক্স কৰিবি ইয়াৰ লগত কিবা হা নাৰিকল তেল মিক্স কৰি বোলে ভৰিত দিব তেতিয়াহ'লে ভৰিৰ বিষ কমে বোলে ক'ৰবাত এইটো এৰা পাত বুলি কয় ক'ৰবাত এইটো এৰনা পাত বুলি কয় হ'বনে অঁ ৰ ছিঙি দিওঁ এনেকুৱা গছ ঢেৰ পায় কিন্তু কেতিয়াবা সময়তে নাপায় নহয় এতিয়া ৰাস্তাতে পাই গৈছোঁ যেতিয়া ছিঙিয়ে দিওঁ মাৰ কাম আহিব শিঙৰাবোৰ কেনেকৈ দিছে 50 টকা আধা কেজি 90 দিব নে অলপ বেছি দিব নহয় আধা কেজি দিয়ক 50 টকা অঁ এই 90 টকা আমিও ল'ম বেছি দিম মানে 100 টকা দিব লাগিব হ'ব অঁ দি দিয়ক মই বজোৱাটো নেকি ন কেইটকা লয় ন কম নকৰে এই 100 টকা ল'ব এই বেছি 100 টকা আৰু অলপ কমাব এইটো সৰু আকৌ নহয় জানো 80 টকা লওক এই কিমান দিননো যাব এদিনতে বেয়া হ'ব এইয়া দেখিলেনে মায়ে কি কিনিছে বেলুন তিনিটা নাটিলে আৰু মোৰ ছোৱালীলে এটা আৰু এইফালে পুৰা পূজা চলি আছে ঘমাচান গোটেই টাউনটো জিকমিকাই আছে পূজা চফা হৈ আছে আলহী আহিছে বুলি ন এই মুৰ্গী চফা কৰিছে আলহী আহি আছে যে আজি স্পেচিয়েল ন আজি ইয়াৰ কাপোৰবোৰ সলাই দিওঁ নতুন কাপোৰ পিন্ধাই দিম বা আজি পাৰ্টি তুমি নুচুবা দে ইমান ধুনীয়াকৈ মুৰ্গী চলাই আছে বা নম্বৰ 1 ইউটিউবাৰটোৱে কি কৰি আছা মাংস কাটি আছা আজি ইউটিউবাৰ বেলেগ ডিউটি লাগিছে বেলেগ ডিউটি ইমান ধুনীয়াকৈ পিচ কৰিছা আজি চিকাৰী বনিছা চিকাৰ কৰি আনিছো আবি কি হয় বা এইটো বনৰীয়া মুৰ্গী এটা কিহে দি চিকাৰ কৰিলা কিহে চিকাৰ কৰি আনিছে জাঠি পেলাই দিলো হয় নি বেলেগ আৰু দে তুমি মোক কি অকল ইণ্ডিয়াৰ টপ ইউটিউবাৰ বুলি ভাবিছা নেকি চবে পাৰা ন মই ডেঞ্জাৰ চিকাৰী চবতে এক্সপাৰ্ট আছা মানে একদম এক নম্বৰ এই আজি ভিউৱাৰসকলে দেখিব তুমি কি কৰি আছা অল ইণ্ডিয়া গম পাই যাব মই এটা চিকাৰীও হয় বুলি বা কোৱাতহে কথা আজি চিকাৰ কৰি অনা ন আৰু কি মস্তি হ'ব এইটো সেইটোৱেতো জংগলী মুৰ্গী সঁচা তেজ হ'ব ন বা এণ্ড ৱেলকাম টু হেণ্ডচাম ৰেণ্টো ফুকন কিচেন এইফালে বনাই আছোঁ মই জংগলী মুৰ্গী আপোনালোকে গম পালে বাঁহৰ তলৰ পৰা মই জংগলী মুৰ্গী এটা ধৰি আনিলোঁ এনেকুৱা ফাৰ্ষ্ট ক্লাছ মুৰ্গী বনাই আছোঁ চবে ওচৰ চাপি গৈছে চব ওচৰত আহি গৈছে দেখি পাইছে নাই মাংস মই এনেকুৱা সাংঘাতিক টেষ্টি বনাইছোঁ যিমান আলহী আছিলে ঘৰৰ মানুহখিনি যিমান আছে চব ওচৰত চাপি আহিছে এনেকুৱা ভয়ংকৰ টেষ্টি মই বনাই আছোঁ এইফালে হৈ আছে মোৰ দাইল আৰু হৈ গ'ল মোৰ ভাত সেই তলত থৈ দিছোঁ গৰম কাৰণে আৰু এইফালে মায়ে বাচি আছে মাছ আজি মাংস নহ'ব বুলি ভাবিছিলোঁ সেইকাৰণে মাছ আধা কেজি মাছ আনিছিলোঁ এতিয়া কি কৰিম জানো মঙলবাৰে নাখাওঁ ফ্ৰিজত থৈ দিব লাগিব আৰু এইফালে আছে মোৰ বায়ে আহিছে হাই বুলি কৈ দে এইফালে মোৰ বৌ হাই বুলি কৈ দিয়ক এইটো লাড্ডু এইটো হৈছে চুনু হাই বুলি কৈ দিয়া এইটো মোৰ দাদা হাই বুলি কৈ দে এইটো মোৰ দাদা এইফালে মোৰ বেটি বহুত হুলস্থুল কৰি আছে ইয়াতে এইফালে আমাৰ দুটা শুই আছে এই মাক বেটি শুই আছে এইফালে আৰু এইফালে আমাৰ পুৰা উৎপাত চলি আছে আজি ঘৰত আজি ভীষণ পাৰ্টি হ'ব নেকি এইফালে খাতাৰনাক পাৰ্টি এটা হ'বলৈ গৈ আছে এই আমাৰ পাৰ্টি কমপ্লিট হৈ গ'ল আমাৰ লুংগি ডান্স কমপ্লিট হৈ গ'ল খুব লুংগি ডান্স চলিলে লুংগি ডান্স আদায় হোৱাৰ পাছত এতিয়া আমাৰ ভাতৰ পাৰ্টি চলি আছে চবে দবাই আছে গীতালীয়ে ডবল দবাইছে টেষ্টি চিকেন বনৰীয়া চিকেন টেষ্টি হ'ল ন গীতালীয়ে 3 থাল মাৰিলে আৰু কোনে 2-3 থাল মাৰিলে বৌয়ে মাৰিলে বাইদেউ মাৰিলে চবে 2 থাল 3 থালকৈ মাৰিছে গীতালীয়ে 3 থাল মাৰিছে
এইফালে আমাৰ মায়ে মাছ বনাই আছে এইফালে ভাত বনাই আছো মাংস এইফালে খাই এইফালে আকৌ মাংস খাইছে আকৌ মাছো খাই বোলে আজি মানে মাছ মাংস দুইটাই চলিছে আজি তই কি খাবি মাছো খাম মাংস খাম আচ্ছা তই কম নহয় দেই মই দুই ঠাইত মাৰি লওঁ এতিয়া এই আপোনালোকে দেখিলে আজি দিনটো আমি কি কৰিলোঁ কি নকৰিলোঁ আজি আমি বহুতে মস্তি কৰিলোঁ একচুৱেলি আমি ইভিনিং টাইমত বেছিকৈ মস্তি কৰিলোঁ আমি আকৌ গ'লোঁ দাদাহঁতৰ লগত ফুৰিবলৈ কাৰণে আমি চবে গৈ পিনে খুব মস্তি কিনিলোঁ আমি এই হেলমেটকেইটাও অলপ ল'লোঁ তাৰপিছত অলপ পূজা বুলি আমি পিন্ধি আছোঁ এনেকৈ গোটেই গধূলিটো পিন্ধি আছোঁ অলপ টাইম পাছ কৰি আছোঁ মস্তি কৰি আছোঁ তাৰপাছতে ভাত পানী খাই আমি ৰেডি হৈ গ'লোঁ আশা কৰিছোঁ আজি ব্লগটো চাই আপোনালোকে খুবেই মস্তি কৰিলে মস্তি নাই কৰা যদিও আপোনালোকে কমেণ্ট এটা দি দিব সুন্দৰ এটা লাইক এটা দি দিব আৰু আশা কৰিছোঁ আপোনালোকক ঈশ্বৰে সদায় ভালে কুশলে থাকিব আৰু আমিও ভালে কুশলে থাকিবলৈ কাৰণে ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰি দিব আপোনালোকৰ কাৰণে সদায় আমি ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰি আছোঁ তেনেহ'লে অন্য এটি ব্লগত আকৌ লগ পাই আছোঁ গুড নাইট চুইট ড্ৰিম টেক কেয়াৰ